ছাবস্ক্ৰাইব কৰক আমাৰ এইটো চেনেল আৰু সকলোতকৈ আগত মেথমেটিক্স শিকিবলৈ বেল আইকনটো টিপি দিয়ক। নমস্কাৰ বন্ধুসকল, মই শ্ৰীমন্ত বাই পুনৰ আপোনালোকক মেথ লেব কোচিঙলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মেথ শিকাওঁ। আজি এটা নতুন আপোনালোকক টিপছ দিম, যিকেইটা টিপছে আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে বহুতেই সহায় কৰিব। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ' সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু কি আপোনালোকৰ প্ৰব্লেম হৈছে প্ৰব্লেমবিলাকো মোৰ লগত শ্বেয়াৰ কৰিব পাৰিব। আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া কেজি বা নাৰ্চাৰী ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে মই বেছিকৈ কম কি ক'ব বিচাৰিছোঁ, আৰু কিন্তু কোৱাৰ আগতে মই কথাটো কৈ লৈছোঁ যে এই ভিডিঅ'টো কৰাৰ আগতে মই সম্পূৰ্ণ চাইছোঁ, চোৱাৰ পাছত যিকেইটা মই প্ৰব্লেম দেখা পাইছোঁ ব্যক্তিগতভাৱে সেইকেইটাই আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এইটো কোনো ৰিচাৰ্চ বা বেলেগৰ মই ইয়াত আপোনালোকক কপি কৰি পিনি ক'ব বিচৰা নাই। মই নিজৰ ব্যক্তিগতভাৱে যিটো অনুভৱ কৰিছোঁ সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ। এতিয়া প্ৰথম কথাটো হ'ল যে কেজি বা নাৰ্চাৰীত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে তেতিয়া মাক বাপেকে বহুতেই গৰ্ব কৰে যে মোৰ ল'ৰাটোৱে মেথছত 99 পাইছে, ছায়েন্সত 99 পাইছে, ছ'চিয়েল ছায়েন্সত 99 পাইছে, আনকি অসমীয়া ইংলিছতো 99, 97, 100 ভিতৰত 100 পাইছে বুলি বহুতেই গৰ্ব কৰে। একচুৱেলি গৰ্ব নহয়, যিটো ভাল লাগে মাৰ্কছটো বেছিকৈ পাইছে, সেইকাৰণে বহুতে অভিভাৱকে ক'ব বিচাৰে যে মোৰ ল'ৰাটো বহুত ভাল লাগিছে যে বেছি নম্বৰ পাইছে। কিন্তু তেওঁলোকে সেইটো কোৱাৰ আগতে এবাৰ ভাবি চাই লওক যে সেই টাইমটো তেওঁলোকে পিছলৈও ক্লাছ 9, 10, 11, 12 যি 4টা বছৰ মষ্ট ইম্পৰ্টেণ্ট বছৰ মানুহৰ জীৱনৰ কাৰণে, আমাৰ ইণ্ডিয়ান যিটো কালচাৰ তাত বৰ্তি থাকিবৰ কাৰণে, গতিকে তাতো তেওঁলোকে সেই মাৰ্কছখিনি একে 99, 100 সেইখিনি পোৱাব পাৰিবনে নোৱাৰে। যদিহে তেওঁলোকে সেইখিনি ল'ৰা ছোৱালীৰ পৰা বিচাৰিছে ক্লাছ 9, 10, 11, 12তো যাতে তেওঁলোকৰ ল'ৰা ছোৱালী 100 ভিতৰত 100 পাওক, তেন্তে হ'লে নাৰ্চাৰীৰ পৰাই কেইটামান তেওঁলোকে অভ্যাস সৰু ল'ৰা ছোৱালীক ফ'ল' কৰাব পাৰিলে ভাল। তাৰে মই এক ওপৰত আজি ডিছকাছ কৰিম। তো মই আজি ক'ব বিচাৰিছোঁ সেই অভ্যাসৰ ওপৰতে যে কি অভ্যাসকেইটা কৰিলে তেওঁলোকৰ পঢ়াৰ যিটো অভ্যাসটো একেই থাকিব ওপৰলৈকে, খেলি মেলি নহয়, যাতে সৰুতে বহুত পঢ়িছিলে ওপৰলৈ লাহে লাহে মাৰ্কছটো কমি গৈছে, আৰু লাহে লাহে মাৰ্কছটো কমি গ'লে কি হয় চেল্ফ যিটো কনফিডেঞ্চ সেইটো কমি আহে, কমি অহা মাত্ৰকে মাৰ্কছটো আৰু কমি যায়। গতিকে সৰুকালৰ যিটো আত্মবিশ্বাসটো ক্লাছ 9, 10, 11, 12 ডিগ্ৰীলৈকে কেনেকৈ ৰাখাব পাৰি তাৰ ওপৰত কেইটামান আমি অভ্যাস দিম, আৰু এই অভ্যাসকেইটা কৰিলে নিশ্চয় ল'ৰা ছোৱালী উপকৃত হ'ব। আজি ক'ব বিচৰা নাৰ্চাৰী ল'ৰা ছোৱালীৰ কাৰণে প্ৰথম অভ্যাসটো হৈছে সৰু অভ্যাস বাট প্ৰথম অভ্যাস সেইটো হৈছে যে ল'ৰা ছোৱালীৰ কাৰণে, সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ ল'ৰা ছোৱালীয়ে হওক, সৰুৰ পৰাই নিজাববীয়াকৈ অৰ্থাৎ নিজৰ কাৰণে এযোৰ টেবুল চকী, যদি নাৰ্চাৰী ল'ৰা ছোৱালী হয় তেন্তে সৰু বেবী টেবুল কিনিবলৈ পায়, বেবী চকী কিনিবলৈ পায়, তেনেকুৱা সৰু ল'ৰা ছোৱালীৰ কাৰণে টেবুল চকী এযোৰ নিৰ্দিষ্ট স্থান তাত ফিক্স কৰি দিব লাগে, যাতে তেওঁলোকে সদায় সেই টেবুল চকীযোৰত পঢ়িব পাৰে। কাৰণ বহুত ক্ষেত্ৰত দেখা যায় যে সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত অভিভাৱকে ইগন'ৰ কৰে। কেতিয়াবা বিচনাৰ ওপৰত পঢ়া দেখা যায়, কেতিয়াবা ডাইনিং টেবুলৰ ওপৰত পঢ়া দেখা যায়, কেতিয়াবা যদি ফ্ল'ৰৰ ওপৰত পঢ়া দেখা যায়, কোনো নিৰ্দিষ্ট স্থান নাথাকে। গতিকে প্ৰথম অভ্যাসটো হৈছে, ফাৰ্ষ্ট অভ্যাসটো কৰাবলৈ হৈছে যে টেবুল চকীত বহি নিৰ্দিষ্ট স্থানত পঢ়া অভ্যাসটো কৰাব পাৰিব লাগে। বহুত ক্ষেত্ৰত নকৰে, কিন্তু সেইটো বহুতেই পিছত প্ৰব্লেম হয়। গতিকে সৰুৰ পৰাই যাতে নিৰ্দিষ্ট টেবুল চকী এযোৰ সৰু ল'ৰা ছোৱালীক কিনি দিয়ে অভিভাৱকে, তেওঁলোকক মই মোৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট কৰিছোঁ। আজি ক'ব বিচৰা ছেকেণ্ড অভ্যাসটো হৈছে, সেইটো আটাইতকৈ বেছি বিপদজনক এটা অভ্যাস আমাৰ মানে ইণ্ডিয়ান হওক বা অসমীয়া যিটো সংস্কৃতিত এটা লাহে লাহে ষ্টাৰ্ট হৈছে, যে যেতিয়াই সৰু ল'ৰা ছোৱালীয়ে পঢ়িবলৈ লয় সেই সময়ছোৱাতে ভাল কিবা নৃত্য গীতৰ অনুষ্ঠান বা ভাল কিবা চিৰিয়েল, অসমীয়া চিৰিয়েল টিভিত দিয়ে, বিশেষকৈ 6টাৰ পৰা 9টা মানৰ ভিতৰতে আটাইতকৈ ভাল চিৰিয়েলবিলাক সেই সময়তে দিয়ে, ইন জেনেৰেল দেখা যায়। গতিকে তেওঁলোকে কি কৰে, সেই সময়ত ল'ৰা ছোৱালী পঢ়া টাইমটো ফিক্স কৰি থোৱা আছে, সেই সময়ছোৱাত আটাইতকৈ পঢ়িবলৈ ভাল সময়, কাৰণ 6টা পৰা 9টাৰ ভিতৰত পঢ়ি পিনি 10টা মানত ভাত খাই শুই যাব পাৰে। বাট সেই সময়ছোৱাত আটাইতকৈ ইণ্টাৰেষ্টিং চিনেমা দিয়ে বা ইণ্টাৰেষ্টিং নৃত্য গানৰ অনুষ্ঠান দিয়ে বা ইণ্টাৰেষ্টিং কিবা চিৰিয়েল দিয়ে, আৰু তেতিয়া অভিভাৱকে নিজৰ যিটো ধৈৰ্যটো সেইটো হেৰুৱায় আৰু সেই বস্তুৰ প্ৰতি মনটো গুচি যায় যে মই চাওঁ অকণমান এখন চিৰিয়েলখন। কিন্তু তেতিয়া কি হয়, সৰু ল'ৰা ছোৱালীটো সেই সময়ত ইফেক্ট হয় যে মায়ে চিৰিয়েল চালে বা দেউতাই চিৰিয়েলখন চাইছে বা দাদা বা বাইদেৱে চিৰিয়েলখন চাইছে, গতিকে ময়ো চাওঁগৈ লগতে। গতিকে সেই পঢ়া টাইমটো ফিক্স এটা টাইম আছে, ধৰক 6টা বা 9টা, সেই ভাল সময়ছোৱা পঢ়িবলৈ ভাল সেই সময়ছোৱাতে মাক দেউতাকৰ লগত ল'ৰা ছোৱালী গৈ পিনি টিভি চোৱা অভ্যাসটো লাহে লাহে আপোনালোকে অভিভাৱকে নজনাকৈ গঢ়ি উঠিছে। গতিকে এই অভ্যাসটো নাইকিয়া কৰিব লাগিব। সেই অভ্যাসটো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব, অভিভাৱকে নিজকে অলপ চেক্ৰিফাইচ কৰিব লাগিব টিভি চোৱাৰ ক্ষেত্ৰত। টিভি চাওক,
বাট সেই সময়ছোৱাত যাতে নাচায় টিভি, যি সময়ত ল'ৰা ছোৱালী একদম ফিক্স পঢ়া টাইম থাকে। গতিকে ছেকেণ্ড অভ্যাসটো হৈছে যে অভিভাৱকে সদায় সচেতন হৈ থাকিব লাগিব যে ল'ৰা ছোৱালী যেতিয়া পঢ়ি আছে টিভি যাতে ভুলতো নলগায় বা এনেকুৱা হুলস্থুলীয়াকৈ যাতে কথা নাপাতে, সেইকেইটা যেন অভিভাৱকে বহুতেই সচেতন হয়। আজি ক'ব বিচৰা থাৰ্ড নম্বৰ টিপছটো হৈছে যে যেতিয়াই সৰু ল'ৰা ছোৱালীয়ে পঢ়ি থাকে, নাৰ্চাৰী ল'ৰা ছোৱালী বা সৰু ল'ৰা ছোৱালী, তেতিয়া প্ৰথম কথাটো হৈছে যে মোবাইল কেতিয়াও পঢ়া টাইমত বা আপোনালোকে যদি ল'ৰা ছোৱালী পঢ়াই থাকে কেতিয়াও ইউজ নকৰিব। আৰু সৰু ল'ৰা ছোৱালীয়ে দেখাকৈ বেছিকৈ মোবাইল ইউজ নকৰিব। যদি আপোনাক মোবাইল ইউজ কৰা দেখে তেতিয়া তাহাঁতিও সেই মোবাইলটো বিচাৰিব, কথা পাতিব বিচাৰিব বা মোবাইল লৈ খেলিবলৈ বিচাৰিব, যিটো পিছলৈ বহুতেই এটা অভ্যাসত পৰিণত হ'ব। আৰু অভ্যাস হোৱা মাত্ৰকে সেইটো আপুনি যদি নিদিয়ে সৰু ল'ৰা ছোৱালীয়ে জেদ কৰিব, আৰু জেদ কৰা মাত্ৰকে কি হ'ব, যেতিয়াই আপোনাৰ ল'ৰাটোৱে কান্দিব মোবাইলটো নিদিলে তেতিয়া আপোনালোকে মোবাইলটো দি দিব আৰু লাহে লাহে মোবাইলৰ ব্যৱহাৰটো বাঢ়ি যাব, আৰু তেতিয়া ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত বহুতেই প্ৰব্লেম হোৱা দেখা যায়। আৰু পিছলৈ গৈ পিনি কনচেনট্ৰেশ্যনটোত বহুতেই হেম্পাৰ হয়, আৰু লাষ্টত গৈ ল'ৰা ছোৱালীৰ ওপৰৰ ক্লাছত গৈ মাৰ্কছবোৰ কমি 60, 70, 80 ঘৰতে আহি ৰহি 90 ওপৰত খুব কম ল'ৰা ছোৱালী থাকেগৈ। গতিকে আশা ৰাখিছোঁ আপোনালোকে কথাকেইটা বুজি পালে আৰু এই কথাকেইটা যাতে এভইড কৰে, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে উচিত টাইম, উচিত টেবুল চকী আৰু নিৰ্দিষ্ট জেগা এডোখৰ যাতে উলিয়াই দিয়ে। দেখিব আপোনালোকে ভৱিষ্যতে ল'ৰা ছোৱালী এই ক্ষেত্ৰত বহুতেই সহায় হ'ব আৰু মাৰ্কছ বহুতেই বেছি পাব তেওঁলোকে। থেংক ইউ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।